আজি আমি সেই খেলখন অনুষ্ঠিত কৰা 17 বছৰ হ'ল, কিন্তু কোভিডৰ কাৰণে আমি 2টা বছৰ পাতিব পৰা নাছিলে আৰু লাগাতাৰ আমি 15 বছৰে সেইটো চলাই আহি আছোঁ। এইটো হ'ল বডোলেণ্ডৰ যিসকল মাৰ্টিয়াৰ্ছ হৈছিলে ইহঁতৰ চেমিটিত আমি এইখন খেল অনুষ্ঠিত কৰে আৰু সেইটো হ'ল BTC গভৰ্ণমেণ্টে স্পনচৰ কৰে 5 লাখ টকা। আজি ইয়াত আমি প্ৰায় বাক্সা জিলাৰ সকলো টিম ইয়াত অংশগ্ৰহণ কৰিছে আৰু বৰম্বা জুলি মৈদানত আজি 9 দিন ধৰি ইয়াত সেই খেলখন অনুষ্ঠিত কৰা হ'ব। প্ৰতি খেলৰ ৰাতিহে অনুষ্ঠিত কৰা হৈছে। ইয়াত লাইটৰ ব্যৱস্থা কৰা হৈছে আৰু অলপ এণ্টাৰটেইনমেণ্টৰ কাৰণে ছিংগাৰ্ছ আৰু এক্টৰ এক্ট্ৰেছ মাতা হৈছে যাতে ৰাইজৰ উপভোগ কৰাৰ কাৰণে যাতে সুবিধা হয়। ইয়াৰ গোটেই 10টা টিম অংশগ্ৰহণ কৰিছে। শালবাগান, গোসাইগাঁও, কোকৰাঝাৰ, বিভিন্ন স্থানৰ পৰা আহিব। অসমৰ আমাৰ হেৰি আছে, নলবাৰী আছে, পাঠশালা আছে। পাঠশালাৰ টিমটো হ'ল আপোনাৰ চেন্নাইৰ টিম হয়। এখেতসকলে অসমত আছে, এই গতিকে এখেতসকলেও অংশগ্ৰহণ কৰে। খেলৰ জৰিয়তে আকৰ্ষণীয় কৰিব শিল্পী গীত মাতেৰে আছে, সেইখিনিও আছে। আমি এই খেলৰ মাজেদি আমি মাৰ্টিয়াৰ্ছসকলক বডোলেণ্ডত যিসকলে শ্বহীদ হৈছিলে এখেতসকলক আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু সেই প্ৰগ্ৰামৰ লগত কিছুদিন আগতে মৃত্যু হোৱা জুবিন গাৰ্গৰ আমি আজি ইয়াত শ্ৰদ্ধা জনাইছোঁ। ৰাইজে সেইখিনিও আমাৰ এই অনুষ্ঠানৰ যোগেদি আমি তেখেতক আমি সন্মান আৰু শ্ৰদ্ধা যাচিছোঁ। আজি এটা মাহ কৰি গ'ল জুবিন গাৰ্গ, এতিয়ালৈকে পোৱা নাই। আপুনি কি কয়? অসমৰ ৰাইজে বা মই ইণ্ডিভিজুৱেলি নিশ্চয় ইয়াত সুফল পাব আৰু বিচাৰ প্ৰক্ৰিয়া যিহেতু গভৰ্ণমেণ্টে কৰাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰি আছে। ইয়াত তদন্তবোৰ চলি আছে, SIT গঠন কৰিছে। ৰাইজে বিচাৰিছে দোষীসকলে যাতে উচিত শাস্তি যাতে পায়। অসমৰ ৰাইজে সেইটো বিচাৰেও, আমিও সকলোৱে অসমৰ ৰাইজ হিচাপে, জুবিন গাৰ্গ প্ৰেমী হিচাপে আমি সকলোৱে বিচাৰোঁ।